আজি ৰাতিপুৱাৰ পৰা এয়া কাপোৰ চিলোৱা কামত ব্যস্ত হৈ আছোঁ। বহুত দিনৰ আগতে যে চাদৰখিনি লগাইছিলোঁ, আপোনালোকক দেখাম বুলি কৈছিলোঁ। চাদৰবোৰ কাটিলে দেখাম দেই বুলি কৈছিলোঁ যে, সেয়া কাটিলোঁ। এতিয়া আগকেইটা চিলাই আছোঁ। এয়া আপোনালোকে চাবচোন কেনেকুৱা লাগিছে ক'ব দেই চাদৰবোৰ। এইখিনি চাদৰ আছিলে, এই আশী পকোৱা লগাইছিলোঁ আৰু বওঁতে নুনি বৈ দিছোঁ। মাজত গাউলি দিয়া আছিলে আৰু এইখিনি ঊলৰ হয়, নুনি বৈ দিছোঁ। বগা ৰিহাৰ এইখিনি কেনেকুৱা লাগিছে জনাবচোন। এতিয়া কাপোৰ চিলাই শেষ হোৱাৰ পিছত আমি অকণমান ওলাই যাম। ইয়াত মই দেহা কলৈ যাবা কৈ দিয়া। গাঁৱলৈ এতিয়া এয়া ম'হৰ গাখীৰ লগত ইয়াত জলপান খাই যাবলৈ